Good morning from Sora everyone. So এতিয়া আমি শুই উঠিলো প্ৰায় 8টা মান বাজিল শুই উঠি গা পা ধুলো এতিয়া ব্ৰেকফাস্ট কৰি কোট কেনেকুৱা কি আছে চাম আৰু আপোনালোক দেখিবলৈ চেষ্টা কৰিম তো বলক পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো তো আমি ফার্স্ট ব্রেকফাস্ট খিনি কৰি প্ৰথমতে গলো সেভেন সিস্টাৰ ফলছত পানীৰ পৰিমাণ একদম কম আৰু বহুত ৰ'দ দিয়া থকাৰ কাৰণে ভিউটো ভালকৈ দেখা পোৱা নাযায় তো তাত আৰু ভিডিও নবনালো এতিয়া আমি আহিলো ডেইনথলেন তো ডেইনথলেনত আহি ভালে লাগিছে কিন্তু আগতে যেনেকুৱা ৰাস্তাটো আছিল মানে সিমান এটা ভাল নহয় ৰাস্তাটো বহুত অফৰোডিং একদম পেট বিষাই গৈছে যিখিনি খাইছো একদম হজমৰ গোটাখিনি হৈছে আৰু যিমান যি ক'ব লগা ইয়াত ভিউটো আপোনালোক দেখুৱাইছো এতিয়া ভালকৈ বহুত বেছি ভাল লাগিছে দিয়া কিন্তু ঠাণ্ডাটো বেছি অনুভৱ কৰা নাই প্ৰায় গৰমে লাগিছে ৰ'দটো বহুত মানে চোকা ৰ'দ দিছে কিহৰ কাৰণে দিছে গম পোৱা নাই কিন্তু ঠাণ্ডা পৰিব চাগে কিন্তু সেই ঠাণ্ডাটো অনুভৱ নহয় আৰু বতাহ দিয়ে থাকে ভাল লাগে ওপৰত দেখিয়ে চাগে ভাল লাগিছে একদম ইমান টপত আছো হে ব্ৰ তোমাৰ অনুভৱটো কেনেকুৱা ৰাস্তাটো কেনেকুৱা ৰাস্তাটো আমি যেতিয়া 2019ত আহিছিলোঁ তেতিয়া বহুত ভাল আছিল এতিয়া মানে কি বুলি ক'ম আৰু মানে আমাৰ গাঁৱৰ ৰাস্তাই বহুত ভাল মানে পেট বিষাই গৈছে দুখজনক এইটো আপোনালোকে কেৱল ভিউটো চাওক ইমান ধুনীয়া ভিউ কি বুলি ক'ম আৰু বহুত বেছি ভাল লাগিছে মানে আৰু ৱেডাৰটো অলপমান এইবাৰ ঠাণ্ডা হ'ব যাই আছে আৰু কেতিয়া ঠাণ্ডা হৈ যায় বৰষুণ দিয়ে একদম ক'বই নোৱাৰি বহুত বেছি ভাল লাগিছে চাওক এবাৰ টাইমলেছ পাব লাগিলেও ভাল লাগিব সিহঁত একদম তলতে থাকিল মই অলপ ওপৰত উঠিলোঁ অলপ মানে ভালোখিনি ওপৰত আহিলোঁ ইয়াত একদম নিজৰাটোৰ কাষত যে তাত আছে বহুত ভাল লাগিছে আপোনালোকক ভিউটো দেখুৱাম বুলি আৰু অলপ ভালকৈ ওপৰলৈ উঠি আহিলোঁ এই ডেইনথলেন চাওক এবাৰ কিমান ওপৰত আছোঁ আমি এতিয়া ইমান ধুনীয়া ঠাই আপোনালোকে এবাৰ হ'লেও নিশ্চয় আহিবই আহিলে সম্পূৰ্ণ চাব দেই এনে আহি এদিনতে ঘূৰি এনেকুৱা নহয় আৰু আহিলে একদম ভালকৈ চাব এতিয়া আমাৰ ইয়াত ফটোশ্বুট চলি আছে বেজবৰুৱা ডেকা জিন্তু ইমান ধুনীয়া পৰিৱেশ শান্ত পানীটো একদম অফি চাউণ্ড ওলায়
Sorry, brother. এখন গাড়ী নুঠিব আৰু আমি ভাগৰি গলো নে কি কোৱা আমি Wei Sawdongত ভৰি দিলো টিকট পাতি লৈ এন্ট্ৰি কৰিলো এতিয়া যাই আছো তললৈ বাপৰে বাপ এটা নপেলি হ'ল আৰু কেনেকুৱা এটা পিছল ইমান জলদি বৰষুণ আহি গ'ল কি কম আৰু ৰ'দ আছিল একদম আলয়তনি লাগি গ'ল আমাৰ ৰেইনকোট ওলাই মিলাই যি খোৱা বস্তু আনিছিলোঁ এতিয়া ল'ব জেগা নাই পেটতে ভৰাই থৈ দিলোঁ আৰু এতিয়া যাই আছোঁ আস্তে আস্তে ভিউ চাওক না আপোনালোকে ভিউ চাওক মজা লাগিছে দে দেউতা ঐ দেউতা অনুভৱ কেনেকুৱা অপি নেকি কাপোৰ কানি সলালো গা ধুম আমি এতিয়া তো আমি ওপৰলৈ যিমানখিনি যাব পাৰি আমি সিমানলৈকে ট্ৰাই কৰিম যাবলৈ ব্ৰ কি কৈছা ৰেইনকোটৰ বেগ নাই নাই গিলা একো নাই ৰেইনকোটৰ ক'ত বা কি গেল নাপাওঁ ভাই চামপুৰৰ খাই বুলি কথা অহাৰ আছে নহয় এতিয়া আমি ওপৰলৈ যাই আছোঁ বহুত ৰিক্সি ওপৰতো বেছি হেৰি কৰিব নোৱাৰি আস্তে আস্তে পৰিলে আৰু মোবাইল মানুহ চব একেলগে মানুহ হৈ যাম আৰু মানুহটো হৈ আছে একদম আচল মানুহটো হৈ যাম জয় শ্ৰীৰাম আস্তে হেল্ল' উঠিলো বে পাঁচ মিনিট কষ্ট কৰিলে হেল্ল' এই কোনে নিবো একবাৰ ৰেকৰ্ডিঙৰ কাৰণে ৰিটাৰ্ণ হ'ব লাগিব তই যে আহিছে আকৌ মালটো অঁ ময়ো ওলাইছোঁ ৰেকৰ্ডিং মই আহি পালোঁ ইয়াৰ ওপৰত আৰু যাব নোৱাৰি মানে উপায় নাই আৰু যাবলৈ ৰছী লগাই কিনে যাব লাগিব সেইটোতো কৰিব নোৱাৰোঁ না যিমান দিন হওক 1 2 3 এটা গাটা আছে যাবি ভৰি মাংস
চাওক কি ধুনীয়া নীলা পানী একদম আপোনালোকে ভালকৈ দেখিব পাৰিছে নে নাই গম পোৱা নাই আৰু মোৰ মাতটো শুনিব পাৰিছে নে নাই সেইটো গম পোৱা নাই কিন্তু পানীটো একদম নীলা পানী আৰু এনেকুৱা ধুনীয়া ইমান ধুনীয়া লাগিছে যে কি বুলি ক'ম আৰু ওপৰত চাওক এবাৰ এতিয়া ইয়াত মাজত যাম কিমান দ আছে যাম বহুত দ আছে নেকি এই চাওক কিমান দ আছে এইখিনিতে ইমানখিনি দ পাইছে তো বহুখিনি দ আছে আৰু কেনে দকা কেনে দৰ কোথায় পুকুর নাকি পানীখিনি ইমানে চাফা আপোনালোকে পানীৰ তলত দেখিছেই চাগে ভৰিখন দেখিছে নে নাই আপোনাৰ ভৰিখনো দেখিয়ে চাব ভৰিখন চাওক ভালকৈ নটিচ কৰক দেখিছে মোবাইলটো পানী তলত বেছি টাইম থাকিব পাৰে হা তোমালোকে ৰেডি 1 2 3 গো একো নাই বেকত মই আছো কোনো উঠে নাযা মজা মজা কি পানীটো কি চাফা চাওক সিহঁতক ডাইৰেক্ট ক্লিয়াৰলি দেখাব একদম চাফা পানী মজা মজা বৰুৱা কি হ'ল তোমাৰ জেগা এইবাৰ ময়ো এবাৰ ডুবাই সিহঁতে ডুবালেতো মোৰো অলপমান ডুব মাৰো লাগিছে কাপোৰ কানি পিন্ধি ল'লোঁ এতিয়া কিবা এটা খাই লওঁ মানে বিৰাট ভোক লাগিছে তো খাই লৈ ডিচিশ্যন কৰি এবাৰ ক'ত যাম এখন পাৰ্কত যাব খুজিছিলোঁ এতিয়া 2টাই বাজিল 4টা বজাত বন্ধই কৰে তো পাৰ্কখনত যোৱা নহ'ব তথাপিও চাওঁ এখন ব্ৰিজো আছে বোলে ব্ৰিজখনত যাই চাওঁ বাৰু কেনেকুৱা কি তো এইখিনিয়ে ওপৰত এতিয়া ওপৰলৈ আকৌ যাব লাগিব ৱে চাউডিঙৰ যিখিনি আমি তললৈ নিমি আহিছিলোঁ তো সেইখিনি ওপৰত যাওঁতে ভিডিঅ' কৰাটো একদমেই সম্ভৱ নহয় তো আপোনালোক লগ পাইছে একদম ওপৰত তাৰ কেনে অনুভৱ অৱস্থা বেয়া যাওঁতে বহুত ধুনীয়া অলপ ভিউ মজা বহুত উঠিলে ফাটি যায় তো আমি আহি এখন ৰেষ্টুৰেণ্ট পালোঁ ৰেষ্টুৰেণ্টখনত কিবা এটা খাই লওঁ কিবা এটা খাই মানে ভাতে খাই ল'ম প্ৰায় 2 কিলোমিটাৰমান পিছত আমি ৰেষ্টুৰেণ্টখন পাই গৈছোঁ ভিউটো বৰ ধুনীয়া ৰেষ্টুৰেণ্টখনত মানে খাই লৈ মানে ভিউ উপভোগ কৰিব পাৰি আৰু ইমান ধুনীয়া ভিউ তো আমি যিখন ব্ৰিজত যাম বুলি ভাবিছিলোঁ সেই ব্ৰিজখন যদি বন্ধ হোৱা নাই তেতিয়া আমি যামেই যদি বন্ধ হৈছে আৰু 7 ষ্টাৰ মানে তাতেই যাই কিনে বহিম আৰু গোটেইকেইটাতে সন্মতি মিলে যদি আৰু নিমিলে ৰুমত যাই কিনে চিল কৰিম আৰু সেয়ে